वेलकम बैक टू माय यूट्यूब चैनल मिस्टर मृदुल जेहेतु एकदम लगरटो रूমৰ পৰা বনাই গৈ আছো কি কৰো কি নহয় কৰো চাই থাকিব ভিডিওটো একদম ৰুমত গৈ এক কৰিম তো এতিয়া উঠিলো তো মুখ চুখ ধুই মেলি কি কৰো চাই থাকিব ব্লগ এইফালে মানুহবোৰ ৰাতিপুৱা ফুৰি আহিলেগে এইফালে কিবা বজাৰ চজাৰ কৰি আহি গ'ল কি আনিলা आलू पा एकदम मसला पाती प्लेस तो मजा আছে एकदम ভিউ মজা আছে এইটো ৰুমটো এফালে ইয়াৰ পৰা মই এইটো ৰুমত শুইছো এতিয়া এইটো ৰুমত যাওঁ তো বল এতিয়া মজা লাগিছে একদম ফ্ৰেছ মসু ধুই ললো চাটা খালো হন্তে তাৰপিছত এতিয়া লগৰটো কি কৰি আছে বলক এইটো ৰুমত যাওঁ বনাই আছে কিবা কিবি চাওঁ কি আছে এইফালে মজাকে তো এইফালে আমাৰ ৰাতুল লগৰটো এয়া কিবা বনাই আছে কি বনাই আছে গাহৰি আই বুলি কৈ দিয়া তো বন্ধুসকল যেহেতু গা পা ধুই মেলি একদম ৰেডি লগৰটো ভাত চাত বাঢ়ি আছে খাম আৰু খাই বৈ লাহেকৈ অলপ দেৰি পিছত ওলাই যাম তাৰপিছত ৰুমত যাম তাৰপিছত চাই থাকিব ভিডিঅ'টো একদম মজাকে আৰু ৰুমত গৈ এনজয় হ'ব একদম চাই থাকিব ভিডিঅ'টো একদম বন্ধুসকল এতিয়া খাই বৈ একদম মজা আছে যাওঁ কেনেকৈ লাগিছে मजा মজা ন এয়া এইফালে লগৰজন বনাইছে তো বন্ধুসকল যেহেতু এতিয়া খাই বৈ একদম ধুনীয়া হৈ গ'লো একদম ফিটফাট একদম ৰেডি বৰষুণ আহি গ'ল বে গৈ থাকোঁ আৰু বাছ ষ্টপলৈ যাওঁ লগৰটো যাব ডিউটি যাব এইফালে আহিব গৈ আছোঁ বলক বন্ধুসকল যিহেতু ইয়াত ৰখি আছোঁ এতিয়া বাছ অহা নাই বাছ আহিলে বাছত কিবা এইফালে এজন ৰখি আছে মোৰ কাৰণে গৈ আছোঁ লগৰকেইটা এতিয়া কেয়াৰ মাৰ্কেটত আকৌ বেলেগ জেগাত তাৰপিছত আকৌ তামাম বৰষুণ দি আছে নামিলো যিহেতু বাছৰ নামি মেলি এতিয়া কেয়াৰ মাৰ্কেটত চাই থাকিব ভিডিঅ' বন্ধুসকল যিহেতু এইটো আই লভ কেয়াৰ মাৰ্কেট লিখা আছে কেয়াৰ মাৰ্কেট তো এতিয়া গৈ আছোঁ মই চাই থাকিব ভিডিঅ'টো এইফালে যাম মই বন্ধুসকল যিহেতু এতিয়া গাড়ীত উঠি ল'লোঁ গাড়ীত উঠি মেলি এতিয়া গৈ থাকোঁ চাই থাকিব ভিডিঅ'টো বন্ধুসকল যিহেতু গৈ আছোঁ হৈছে যাবলগীয়া আছে বেছি দূৰ নাই আৰু গৈ পাওঁ যেহেতু পাই গ'লো আৰু বেছি দূৰ নাই ইয়াৰ পৰা আৰু যেহেতু গাড়ীৰ পৰা নামিলোঁ গাড়ীৰ পৰা নামি মেলি এতিয়া গৈ আছোঁ চাই থাকিব বলক বন্ধুসকল এতিয়া মই চব্জি লৈ কিনে যাওঁ বজাৰ কৰি লওঁ তাৰপিছত কি লওঁ ৰুমত নাই বোলে লৈ মেলি গৈ থাকোঁ তাৰপিছত চাই থাকিব বন্ধুসকল যিহেতু এতিয়া বজাৰ চজাৰ কৰি মেলি গৈ আছোঁ ৰুমত যাওঁ আৰু
হেল্ল' বন্ধুগণ, যিহেতু এতিয়া আহি পাই গ'লো ৰুমত, আহি পাই মেলি একদম মজা আছে, গা পা ধুই মেলি ফ্ৰেছ হৈ গ'লো। তাৰপিছত এতিয়া চাহ তাহ খাম, চাহ তাহ খাই মেলি আকৌ অকণমান জিৰাই মেলি তাৰপিছত আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আৰু ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, নতুন মানুহ মেম্বাৰ। তো আৰু যিমান পাৰোঁ ভাল ভিডিঅ' দিব চেষ্টা কৰিম আপোনালোকক, তো চাই থাকিব। আৰু সদায় একেটা ৰুমতে যদি একেটা ভিডিঅ' বনাই থাকোঁ আপোনালোকে চাই বৰ হ'ব ন, সেইকাৰণে দিন লাগে বা 2 দিন 3 দিনৰ মূৰে মূৰে দিম। তো ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া বাই বাই, বলক।